Hello everyone, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু খ্ৰীষ্টমাসো শেষ এতিয়া আজি 27 ডিসেম্বৰ আজি দিনটো থ্যাঙ্কস গিভিং বুলি এটা আমাৰ ইয়াত প্ৰগ্ৰাম আছে। থ্যাঙ্কস গিভিং প্ৰগ্ৰামটো হৈছে মানে বছৰটো ভালে কুশলে যোৱাৰ বাবে মানে ঈশ্বৰক ধন্যবাদ দিবলৈ সকলোৰে নিজৰ নিজৰ ঘৰৰ পৰা যি পাৰে মানে ঘৰত শাক-পাচলি বা কিবা কিবি কোনোবাই কিবা কিবি কাপোৰ চাপোৰ হলো নতুন তেনেকৈ দিব পাৰে আৰু এতিয়া আমি হেতু কাৰণে চাৰ্চলৈ গৈ আছো। চাৰ্চত এইবোৰ সবজি নিজৰ বাৰীত যি আছিলে আৰু শাক-পাচলি এয়া শাক-পাচলি জমা দিবলৈ গৈ আছো। এতিয়া আমি এফালে মই মা বেটা আমি এতিয়া গৈ আছো জমা দিবলৈ আৰু এটো ৰনৰাং ভাষাত কয় কেচুটুম হয় না কেচুটুম আৰু এটো কেচুটুমটো কি কাৰণে কৰা হয় মায়ে অলপ ক'ব কৈ দিও কেনে কেলে কৰে এটো বছৰ বাহালে পাৰ হৈছে শাক-পাচলি আৰু ধান কিবা খোৱা বস্তু কিমান পাইছে বছৰতে এটো ঈশ্বৰৰ কাৰণে ধন্যবাদ দিব কাৰণে এতিয়া চাস্তে এটো দিবলৈ আহি আছো। যোনে যেনেকৈ পাৰে আৰু যাৰ ঘৰত যি আছে সেয়া দিব পাৰে আৰু সকলোৱে এতিয়া আমি চাৰ্চলৈ আহি আছো। এইফালে আমি চাৰ্চ পালোহি আৰু চাৰ্চ পাই গলোহি। এইফালে আমাৰ ইউথ লিডাৰ আৰু কিছুমানে যদি পইচা দিবলৈ মন তেনেহ'লে পইচাও দিব পাৰে। পইচা দিয়া সকলৰ নামে সৈতে লিখি এইফালে জমা লৈ আছে আৰু এইফালে এতিয়া ইউথসকলে পৰিপাটিকৈ ধুনীয়াকৈ শাক-পাচলিবোৰ সজাই মেলি ৰাখিছে আৰু এয়া গধূলি হ'লে মানে গধূলি চাৰ্জ শেষ হোৱাৰ পিছত এই শাক-পাচলিবোৰ সকলো গাঁৱৰ সকলো মানুহে কিনি ল'ব ইয়াত আৰু এতিয়া যি দামত এতিয়া বজাৰত ধৰক এটা দামত 40 টকা দাম লৈ যেনিবা ইয়াত এতিয়া 20 টকা দামত তেনেকৈ বিক্ৰী কৰি দিব আৰু এই বিক্ৰী কৰা পইচাবোৰ আকৌ চাৰ্চৰ কামত লগাব। আৰু এইফালে চাৰ্চৰ ফিল্ডতে আকৌ কিবা মিটিঙো হ'ব বোলে। এইবোৰ গাড়ীবোৰ আহি মানুহবোৰো জমা হৈছেহি আৰু মিটিঙৰ কাৰণে আৰু বেটাই এইফালে পেহীয়েকৰ লগত বহি ল'লেগে দেখিছে ন আৰু এইফালে কিছুমানে ধানো দিয়ে এইফালে ধান জমা কৰি আছে। আজি ইয়াত এইটো কেচুটুম প্ৰগ্ৰামটো মানে কি কাৰণে কৰা হয় এই আন্টিয়ে অলপ কৈ দিব। কেচুটুম প্ৰগ্ৰামটো না ঈশ্বৰকে ধন্যবাদ দিয়া চাল ভাল পাৰ হৈছে কাৰণে যি আমি পাওঁ চব্জি মুৰ্গী ধান যি বি পায় এইটো আমি ৰাখিব আহে ঈশ্বৰকে ধন্যবাদ দি কিনে চালতে একবাৰ হয় এইটো কেচুটুম চাৰ্জ কৰে হা। থেংক ইউ গ'ল এতিয়া আমি দি মেলি আহিলো হয় নে দুন্দু হয় কোৱা হাই কৈ দিয়া হাই wow what is your name Abay. Hi. Hey guys. ধুন ভালে আছে কোৱা
Hey guys, আমাৰ এইফালে পিছফালে ঘৰ বনাই আছে ঘৰ মানে কিচেন আৰু পুৰণা কিচেনটো পাছত ভাঙিব এতিয়া নেভাঙে বাৰু এইটো নতুনটো উঠাৰ পিছত আকৌ পকা ঘৰ যেতিয়া বনোৱা হ'ব তেতিয়া ভাঙিব এতিয়া নেভাঙে এইফালে বনাই আছে এটা কথা কিন্তু দেই আমাৰ ইয়াত যিমানে পকা ঘৰ থাকক লাগে কিচেনটো খালি চাংঘৰে থাকে চাংঘৰে বনায় কিছুমানে নবনায় আৰু কিন্তু প্ৰায়ভাগে পকা ঘৰ থাকিলেও কিচেনটো চাংঘৰ বনাই লয় আৰু এইটো ইয়াৰ এটা ট্ৰেডিশ্যন আৰু কি খাইছা তুমি ধুনু কি খাইছা কৈ দিয়া কি খাইছা তুমি কি খাইছা কোৱা আকৌ এইটো কি হয় এইটো কি খাই আছা হা অ বানানা খাইছা এতিয়া আমি ক'ত যাম বেটা আমি ক'ত যাম ক'ত যাবা এতিয়া ক'ত যাবা মানচন যাম দেই আমি এতিয়া টেঙা খাবলৈ গৈ আছো কৈ দিয়া আমি এতিয়া তিতি ঘৰত টেঙা খাবলৈ গৈ আছো আমি এতিয়া ৰবাব টেঙা খাবলৈ গৈ আছো দুলীয়াজানৰ ৰবাব টেঙা বাহঁতৰ ঘৰৰ পৰা দি পঠিয়াইছিলে সেই বৰ্তাহঁতৰ বোৱাৰীজনী তাই মাতিছে খাওঁ বুলি একেলগে তাত গৈ আছো এতিয়া ক'ত যোৱা বেটা টেষ্টি নে ভাল লাগিছে পৰিবা ধুনু পৰিবা আৰু এইফালে বেলিও পৰিলে আৰু গধূলি সাঁজটোৰ কাৰণে ভাত পাতিবলৈও হ'লে নহয় সেয়া মই ভাত পাতিবলৈ চাউল ধুই আছোঁ আৰু এইফালে গাহৰি মাংস অলপ আছিলে সেয়াই হাজবেণ্ডক ক'লোঁ পিচ কৰি দিবলৈ এতিয়াও কাটি আছে আৰু এতিয়া কি হয় বেটা এইটো কি অ কি মামা হা yes ভালে আমাৰ বেটাটোক দেখিছেনে ই মাংসও চিনি পোৱা হ'লহে তাহাঁতৰ ভাষাতে ই কৈছে আৰু ৱাক মানে গাহৰি হয় ৱাক মামা মানে সৰু ল'ৰা ছোৱালীবিলাকে মাংসটোক মামা বুলি কয় যিহেতু সেইটো কাৰণে ৱাক মামা বুলি কৈছে আৰু এইফালে ভাত পানী খাই মই আজৰি হৈ মই চাৰ্চলৈ বুলি ওলালোঁ আৰু অথনি শাক পাচলিবোৰ দিবলৈ অহা আৰু বেলেগ বেলেগ বস্তুবোৰো এতিয়া বিক্ৰী কৰিবলৈ কাৰণে সকলোৱে ইউথবিলাকে ৰেডি কৰি আছে আৰু সজাই মেলি থৈছে এতিয়া চাৰ্চত সোমাওঁ মই চাৰ্চ ছুটি হোৱাৰ পিছত আকৌ
এয়া বস্তুবোৰ বিক্ৰী কৰা হ'ব। ইফালে ছেকেণ্ড বেলো বাঢ়িলে মই চাৰ্চত সোমাওঁ আৰু এতিয়া এইপিনিও আছে দেখি পোৱা নাই। এইফালে চাৰ্চো ছুটি হ'ল আৰু এতিয়া এইফালে বজাৰ ষ্টাৰ্ট হ'ব আৰু এতিয়া Hello. কি ল'লে? এইফালে আমি কিনি অনা বস্তুবোৰ শিমলু আলু কণীখিনি বেটাৰ কাৰণে আনিছোঁ আৰু তেল আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ। যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ব্লগৰ সৈতে লগ পাম আজিলৈ। বাই বাই।